নমস্কাৰ মই অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো এয়া এঠাইত যাম ইয়াতে বাইদেউতা আছে আমাৰ ওচৰতে টাউনত থকা বাইদেউতে আমি তাকালৈকে যাম মানুহজন আৰু মই আৰু বাইদেউ মানে আজি মাতিছিলে আমাক যাবলৈ সানডে কাৰণে আৰু ইয়াত সানডে কাৰণে সব বন্ধ দোকান সব বন্ধ আছে কোনো কত নাযায় কেৱল এৰে মানুহবিলাকে চাৰ্চত যায় আৰু আপোনালোকক দেখাই ৰাখিম যেখিনি পাৰো তো ভিডিঅ'টো একেলগে চাই থাকিব কাপোৰ পিন্ধিলো আৰু এওলানে মোবাইল ললো আৰু হেৰি মই ডিষ্ট্ৰিক্টৰ লং কাৰণ টাউনত যোৱা কথা না বাইদেউহঁতৰ তাতে ঘৰ তালৈকে যাম আৰু আজিতো ইয়াত চব বন্ধই আৰু এও এতিয়া হল ৰ'ব এতিয়া যাওঁ লাইট টাইট অফ কৰি দিওঁ লাইট জ্বলি আছে marido itu amor rastaটো আৰু মালিকহঁতৰটো বেলেগ আমি মালিকহঁতৰ গেটকলৈকে আহিছো এতিয়া গাড়ীখন নিব এয়া আমি গাড়ীখন ল'ব গৈছো মানে মালিকহঁতৰ ঘৰৰ আগত আছে আৰু ইয়াত গাড়ীখন আৰু এই মালিকৰ ঘৰৰ ছোৱালী আৰু দুটা ল'ৰা আছে তাই আমাক চাব আহিছে বাৰে এয়া এও গাড়ীখন ঘূৰাই ল'লে আৰু মই বহিলো এতিয়া আমি যাম আৰু ইয়াৰ ৰাস্তাবোৰ অলপ ঠেক গাড়ী যোৱাটো অলপ প্ৰব্লেম তথাপিতো মানে সাইড দিয়ে আৰু ধুনীয়াকৈ পাৰ হৈ যাব পাৰি আৰু ৰাস্তা ঘাটবোৰ কি চাফা একদম চাই ভাল লাগে আৰু ইয়াত মানে যাৰ ঘৰত যাব জোথত থাকে চব ইয়াৰ ৱাৰ্ডত মানে ৱাৰ্ডে এটা ডাষ্টবিন বনাই দিছে তাতে থব লাগে আৰু প্ৰত্যেক মঙ্গলবাৰে নিব আহে আৰু ইয়াত ৱাৰ্ডৰ নাম আছে কিন্তু কিছুমান ৱাৰ্ডৰ নাম নাজানো আমাৰ ইয়াততো লিমু না কিবা লিমু বুলি কয় নাই লিমু বুলি নাজানো মুখত নামিলে আৰু ৰাস্তা অলপ বেয়া আমাৰ ৰাস্তাদি বিশালতো যাব পাৰি ঠিক আছে ৰাস্তাবিলাক কি চাফা দেখছি না আৰে একদম চাফ চিকুণ চব চেণ্টাৰ নেকি এয়া আমি বাইদেউহঁতৰ ঘৰ পামেই বেছি দূৰ নাই বাইদেউহঁতৰ ঘৰতে থাকে আমাৰ প্ৰথম হাত বাইদেউহঁতৰ তাতে আছিল আমি এওঁ ৰূপ ল'লা তাৰপিছত এটা থাকে আৰু পামেই বেছি টাইম নাই আৰু দেখিয়ে চাব এইটো বাইদেউহঁতৰ ৰুমটো আমি পালোঁ এয়া আহি চাহ তাহ খালোঁ আৰু মানে এইখিনি দেখাব নহ'ল বাইদেউৰ লগত বহুত কথা পাতিলোঁ ভিনদেউ আৰু এওঁ ভাত খালাক আগে বাইদেউ আৰু মই পিছত খালোঁ এয়া ভাত খাইছোঁ বাইদেউৱে বনাইছে বাইদেউ আৰু এয়া আমি খাই লৈ অলপ কথা পাতিলোঁ ভিনদেউহঁতৰ লগত সেইগিলা ভিডিঅ' কৰা নহ'ল আৰু লাজো লাগে মোবাইলটো ভিনদেউৰ লগত ওলাব আৰু এয়া আমি আহিলোঁ এয়া ৰাতি টাউনখন মুককচং আৰু ইয়াৰ এটা কি মানে আমাৰ তাতেতো ৰাতি হয় চবৰে ভাত পানী খোৱালৈকে 12টা বাজে কিন্তু ইয়াত 6:30 মানৰ পৰা ভাত বনে একদম 8টা মানত খাইলে বাগাৰে দিয়ে বহুত জলদি হয় ৰে মানুহবিলাকে ৰাতিপুৱা সোনকালে উঠে
আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰি দিব।